এইটোৱে হৈছে মাছ মই যিটো বজাৰৰ পৰা কিনি আনিছিলোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। এতিয়া মই আহি আছোঁ ঘৰৰ ওচৰৰে এখন বজাৰলৈ। বজাৰখনত কি মাছ ওলায় তাকে বাৰু অলপ দেখাবলৈ চেষ্টা কৰিম। এইখনে হৈছে আমাৰ বজাৰ আৰু বজাৰখনত পুৰা ভিৰ চলি আছে আৰু মই মাছবোৰ এটা এটাকৈ দেখাই গৈ আছোঁ। এয়া হৈছে ভকুৱা আৰু এইফালে আছে গাছ কাপ আৰু এইফালে আছে চিতল আৰু বিভিন্ন ধৰণৰ মাছ আছে। মই চিতলৰ দাম কেনেকৈ? চিতলটো 900। আজি বজাৰ কেনেকুৱা? বজাৰ মোটামুটি চলিছে। এয়া হৈছে ৰৌ 350 টকা কিলো আৰু আপোনালোকৰ ফালে কিমান জনাবচোন বাৰু এটা কমেণ্ট কৰি। এইফালে ওলালে আকৌ ভকুৱা কিলো 400 আৰু এয়া হৈছে গাছ কাপৰ কিলো 300। কমন কাপৰ কেজিও আকৌ 250 টকা। মাছটো পায়ে মানুহজনীয়ে আনন্দতে উঠিলে ফটো। মই কিনা মাছটোৰ ওজন হ'ল 3 কেজি 700 আৰু 300কৈ দাম হ'ল 1100 টকাটো দিলোঁ আৰু মাছটো লৈ ল'লোঁ। মাছটো জিন্দা আছিলে যে সি জাপ মাৰি পেলাই তিৰপালৰ পৰা মাটিত পৰিলে, সেই গতিকে মাছটোৰ গাত অলপ বালি লাগি আছে। বজাৰত মানুহ চাওক বহুত ভিৰ। বজাৰখন চাওক কিমান ডাঙৰ, কিমান দূৰলৈকে আছে আৰু বহুত মানুহ ইয়াত এই বজাৰত। বজাৰখন বজাৰতে থাক আৰু মই ল'লোঁ বজাৰৰ পৰা বিদায়। বাই বাই। টাটা বাই বাই দি আহি গ'লোঁ আৰু।